প্ৰিয় দৰ্শক, বেদ হ'ল পৃথিৱীৰ প্ৰথম ধৰ্মশাস্ত্ৰ। ইয়াৰ আধাৰতেই পৃথিৱীত আন আন ধৰ্মৰ উৎপত্তি হৈছিল, যিবোৰে বেদৰ জ্ঞানক নিজৰ নিজৰ ধৰণেৰে বিভিন্ন ভাষাত প্ৰচাৰ কৰিছিল। ঈশ্বৰে ঋষিসকলক বৰ্ণনা কৰা জ্ঞানৰ ওপৰত ভিত্তি কৰিয়েই এই বেদবোৰ গঢ় লৈ উঠিছিল। সেয়েহে ইয়াক শ্ৰুতি বুলি কোৱা হয়। সাধাৰণ ভাষাত বেদৰ অৰ্থ হ'ল জ্ঞান, আৰু বেদ হৈছে প্ৰাচীন জ্ঞান আৰু বিজ্ঞানৰ এক অসীম ভঁৰাল। ইয়াত মানুহৰ প্ৰতিটো সমস্যাৰে সমাধান আছে। এই বেদৰ 4টা ভাগ হ'ল ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। তেনেহলে আজি আমি এই ভিডিঅ'টোত চমুকৈ জানো আহক এই 4খন বেদৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ অনুৰোধ জনোৱা দৰ্শকজনলৈ ভক্তি কথা আৰু জ্ঞানৰ ফালৰ পৰা ধন্যবাদ থাকিল। প্ৰিয় দৰ্শক, বেদক মূলতঃ 2টা ভাগত বিভক্ত কৰা হৈছে। এটা হ'ল মন্ত্ৰ আৰু আনটো হ'ল ব্ৰাহ্মণ। বেদৰ মন্ত্ৰভাগৰ বাবেই ইয়াক মন্ত্ৰ সংহিতা বুলিও কোৱা হয়। আনহাতে ব্ৰাহ্মণৰ তাৎপৰ্য হ'ল ব্ৰহ্মৰ সৈতে জড়িত চিন্তাধাৰা। এই ব্ৰাহ্মণৰ ভিতৰতেই অৰণ্যক আৰু উপনিষদো আহে। তেনেহলে এতিয়া আমি এখন এখনকৈ প্ৰতিখন বেদৰ বিষয়ে চমুকৈ জানো আহক। প্ৰথম হ'ল ঋগ্বেদ। প্ৰিয় দৰ্শক, ঋগ মানে হ'ল স্থিতি আৰু জ্ঞান। ঋগ্বেদ হ'ল সকলোতকৈ প্ৰথম বেদ, যি কাব্যৰ ৰূপত আছে। ইয়াৰ 10টা মণ্ডল বা 10টা অধ্যায়ত 1028টা সূক্ত আছে, য'ত 11,000 মন্ত্ৰ আছে। এই বেদৰ 5টা শাখা আছে, সেয়া হ'ল সকল্প, ভাস্কল, অশ্বলায়ন, সংশয়ন আৰু মাণ্ডুকায়ন। ইয়াত ভৌগোলিক অৱস্থান আৰু দেৱতাসকলক আমন্ত্ৰণ কৰাৰ মন্ত্ৰ আছে। এই গ্ৰন্থখনতেই গায়ত্ৰী মন্ত্ৰৰো উল্লেখ আছে। ঋগ্বেদৰ উপবেদ হ'ল আয়ুৰ্বেদ, আৰু আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ে আপোনালোক সকলোৱে কম বেছি পৰিমাণে জানে। ইয়াত জল, বায়ু, সৌৰ, মানসিক আৰু হৱনৰ দ্বাৰা কৰিব পৰা চিকিৎসাৰ বৰ্ণনা আছে। দ্বিতীয় হ'ল যজুৰ্বেদ। প্ৰিয় দৰ্শক, যত যোগ জু অৰ্থাৎ যজু, যত মানে হ'ল গতিশীল আৰু জু মানে হ'ল আকাশ। এই বেদখনত গদ্য আৰু পদ্য দুয়োটাই আছে। এই গ্ৰন্থখনত বেছিভাগেই যজ্ঞৰ পদ্ধতি আৰু যজ্ঞত ব্যৱহৃত মন্ত্ৰসমূহ উল্লেখ আছে, যাতে মনুষ্যই নিজে লাভ কৰা জ্ঞানক মুক্তি লাভৰ বাবে প্ৰয়োগ কৰিব পাৰে। এই গ্ৰন্থখনত যজ্ঞৰ উপৰিও তত্ত্বজ্ঞান অৰ্থাৎ ৰহস্যময় জ্ঞানো আছে। এই বেদৰ 2টা শাখা আছে, সেয়া হ'ল কৃষ্ণ আৰু শুক্ল। কৃষ্ণ শাখাটো গদ্যত আৰু শুক্ল শাখাটো পদ্যত আছে। যজুৰ্বেদৰ উপবেদ হ'ল ধনুৰ্বেদ। তৃতীয় হ'ল সামবেদ। প্ৰিয় দৰ্শক, খামৰ অৰ্থ হ'ল ৰূপান্তৰণ আৰু গায়ন অৰ্থাৎ সংগীত। এই বেদত ঋগ্বেদৰ গীতৰ সংগীত ৰূপ আছে। এই বেদক সংগীত শাস্ত্ৰৰ মূল বুলিও গণ্য কৰা হয়। এই বেদখনত 1824টা মন্ত্ৰ আছে। ইয়াৰে 1759টা মন্ত্ৰ ঋগ্বেদৰ পৰাই লোৱা হৈছে। সামবেদত ঈশ্বৰ বন্দনা, উপাসনা আৰু আধ্যাত্মিক উন্নতিৰ উপায় আছে। ইয়াত বহুতো ভক্তিমূলক আৰু শান্তিদায়ক প্ৰাৰ্থনা আছে, যি মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে বৰ লাভজনক। সামবেদৰ উপবেদ হ'ল গন্ধৰ্ববেদ। চতুৰ্থ হ'ল অথৰ্ববেদ। প্ৰিয় দৰ্শক, অথৰ্ব মানে হ'ল কম্পন আৰু অথৰ্ব মানে হ'ল অকম্পন। অথৰ্ববেদ বিজ্ঞান আৰু প্ৰযুক্তিৰ সংহতি, যেনে মনোবিজ্ঞান, সমাজশাস্ত্ৰ, অৰ্থশাস্ত্ৰ, ঋষি, আয়ুৰ্বেদ, গণিত, জ্যোতিষ, ভৌতিক আৰু ৰসায়ন শাস্ত্ৰ আদি। এই বেদখনৰ ৰচনা সকলোতকৈ শেষত হৈছিল। অথৰ্ববেদৰ 20টা অধ্যায়ত মুঠ 5,687টা মন্ত্ৰ আছে। এই বেদখনে ব্ৰহ্মজ্ঞানৰ উপদেশো দিয়ে আৰু মুক্তিৰ উপায়ো কয়। সেয়েহে ইয়াক ব্ৰহ্মবেদ বুলিও কোৱা হয়। আৰু অথৰ্ববেদৰ উপবেদ হ'ল স্থাপত্যবেদ। প্ৰিয় দৰ্শক, এয়াই আছিল 4খন বেদৰ চমু বৰ্ণনা। আজিৰ এই প্ৰস্তুতি যদি ভাল লাগিল তেনেহলে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ। ভক্তি কথা আৰু জ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি লওক, যাতে এনেধৰণৰ ভক্তিমূলক তথা জ্ঞানবৰ্ধক ভিডিঅ' আপুনি সকলোতকৈ প্ৰথমে চাব পাৰে।